নমস্কাৰ বন্ধু বান্ধৱীসকল, সাধাৰণ জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাৰ কিদৰে প্ৰয়োগ কৰিব লাগে আৰু কোন সময়ত প্ৰয়োগ কৰিব লাগে। সাৰৰ ব্যৱহাৰৰ ফলপ্ৰসূ বহুলাংশ নিৰ্ভৰ কৰে প্ৰয়োগৰ সময় আৰু প্ৰয়োগৰ পদ্ধতিৰ ওপৰত। বিশেষকৈ নাইট্ৰজেন জাতীয় সাৰৰ ক্ষেত্ৰত বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ নাইট্ৰজেন পানীত দ্ৰৱণীয় আৰু সহজে বিভিন্ন উপায়েৰে মাটিত ইয়াৰ অপচয় হ'ব পাৰে। কোনো পৰিস্থিতিত প্ৰয়োগকৃত নাইট্ৰজেন সাৰৰ 70% মাটিত অপচয় হয়। সাৰ ব্যয়বহুল এক উপকৰণ, সেই কাৰণে প্ৰয়োগকৃত সাৰৰ ফলপ্ৰসূতা বঢ়োৱাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত। সাৰ যিমান দূৰ সম্ভৱ মাটিত মিহলাই দিব লাগে। ৰাসায়নিক সাৰ যিকোনো বীজ, নতুন শিপা বা গুল্মজাতীয় গছৰ কাণ্ডৰ অতি সন্নিকটত বা কোনো ভিজা সূৰ পাতৰ ওপৰত ব্যৱহাৰ কৰা উচিত নহয়। ঘনীভূত লৱণে মিশ্ৰণ ঘটাই এইবোৰ গছৰ কুমলীয়া বাঢ়ি থকা অংশক জ্বলাই দিব পাৰে। ইউৰিয়া সাৰ জমা হৈ থকা পানীত প্ৰয়োগ কৰা উচিত নহয়, যাৰ ফলত বেছিভাগ নাইট্ৰজেনৰ অপচয় হ'ব পাৰে। জিংক আৰু ফছফেট সাৰ একেলগে মিহলি কৰি প্ৰয়োগ কৰা উচিত নহয়, কাৰণ ইয়াৰ উপাদানবোৰে ইটোৱে সিটোৰ লগত আবদ্ধ হৈ যায় আৰু ফচলৰ বাবে এয়া গ্ৰহণোপযোগী নহয়। জৈৱ সাৰ শস্য ৰোপণৰ কমপক্ষে 7 পৰা 10 দিন পূৰ্বে মাটিত প্ৰয়োগ কৰি ভালদৰে মিলাই দিব লাগে। সেউজ সাৰৰ পিছত ধান খেতি কৰিলে যথাসম্ভৱ শীঘ্ৰে ধান গছ ৰোপণ কৰা উচিত। সেউজ সাৰ মাটিত মিহলোৱাৰ 7 দিন পিছত ধান গছ লগাব লাগে। সাধাৰণ ইউৰিয়াৰ পৰিৱৰ্তে গুটি ইউৰিয়া ব্যৱহাৰ কৰিলে শতকৰা 15 পৰা 20% বেছি উৎপাদন পাব পাৰি। গুটি ইউৰিয়াৰ পৰিমাণত শতকৰা 30% কম লাগে। এবাৰহে ব্যৱহাৰ কৰিব লাগে। যি মাটিত পানী কম পৰিমাণে শুকায়, কেৱল তেনে মাটিতহে গুটি ইউৰিয়া ব্যৱহাৰযোগ্য হয়। ধান খেতিৰ বেলিকা ইউৰিয়া সমান 3 ভাগত ভাগ কৰি প্ৰয়োগ কৰা হয়। ৰোৱা ধানৰ ক্ষেত্ৰত অন্তিম মাটি চহ কৰাৰ সময়ত বা ধানৰ গছ মাটিত লগোৱাৰ লগে লগে প্ৰথমবাৰ ইউৰিয়া প্ৰয়োগ কৰি মাটিৰ সৈতে ভালদৰে মিহলাই দিব লাগে। পানী থকা দৰকাৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।